নগৈছে আমি অসমীয়া মানুহ বৰষুণ নহয় শিল পৰিলেও বিহু পাতিমে কোনো ৰখাব নোৱাৰে আমাৰ বিহু ব্ৰিটিছ চৰকাৰে বন্ধ কৰি দিছিল হয় তাৰপিছত আমি বিহু পাতিছো কাৰণ আমি অসমীয়া নহয় দুখীয়া মই শুনিছো আপুনি বোলে এবাৰ MP ইলেকশ্যন খেলিছে এইবাৰ মই MP ইলেকশ্যন খেলিছো যোৱা 10 বছৰ মই MP আছিলো যোৱা 10 বছৰে মই কি কাম কৰিছো বিভিন্ন মানুহে শুনিছে আপুনি কি কাম কৰিছে মই কৈছো মোৰ শাশুমাক মই বৃদ্ধ পেঞ্চন দিছো মই লণ্ডনত ফ্লেট কিনিছো গুৱাহাটীত মাটি কিনিছো দিল্লীত ফ্লেট কিনিছো মই মোৰ ফুলকালিটোক আমেৰিকাত বিয়া দিছো নিজৰ মানে বাচ্চা বাচ্চি বিলাকক যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাকক হংকঙত পঢ়াই আছো ৰাইজ এইবাৰ মোৰ কৰিব লাগে একো নাই এইবাৰ যদি আপোনালোকে মোক ভোট দিয়ে মই আপোনালোকক কৈছো এইবাৰ মোৰ নিজৰ কাম নাই যিহেতু এইবাৰ মই আপোনালোকৰ কাম কৰিম আপুনি ৰাইজ আপোনালোকে মোক ভোট দিয়ক এই যে বিহুৰ মাজত বৰষুণ পৰি আছে মোক ভোট দিয়ক মই গোটেই অসমৰ ওপৰত টিং লগাই গোটেই অসমৰ ওপৰত টিং লগাই দিব কি কৰিব আপুনি ৰাইজ এই যে আমাৰ খেতিয়ক ভাইবিলাকে পথাৰত খেতি কৰে পথাৰত ৰাস্তা কৰিলে কেনেকে খেতি হ'ব তাত মই নাজানো কিন্তু মই কাৰো দুখ দেখিব নোৱাৰো মই কৈছো আমাৰ যিমান নদী আছে সব মই পুতি দিম তাতে মই চিনেমা হল বহাই চব ডেকা ল'ৰা ছোৱালী এটা চিনেমাৰ টিকট ব্লেক কৰিব মই কৈছো ৰাস্তাৰ পৰা যিমান ঘাট আছে মই চবকে মাছৰ পোনা দিম সিহঁতে সেই ৰাস্তাৰ ঘাটৰ মাজত মাছৰ পুখুৰী খুলিব বঢ়িয়া ৰাইজ আজি আমাৰ চবতকে ডাঙৰ সমস্যা কি নমস্কাৰ বন্ধুসকল মোৰ নতুন চেনেল ৰামধেনু অডিঅ' ভিডিঅ' যদি কোনো পোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দাবাবলৈ নাপাহৰিব।